হ্যালো ভিউয়ার্স, আমাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই টেট টিচাৰৰ চাৰ্টিফিকেটৰ ম্যাদ উকলি যোৱা সম্পৰ্কে যিটো মন্তব্য আগবঢ়াইছিল সেই মন্তব্য সম্পৰ্কে এটি অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে অসম চৰকাৰে। সো এইটো টেট টিচাৰসকলৰ যিসকল কন্ট্ৰেকচুৱেল চাকৰি কৰি আছে তেওঁলোকৰ সপক্ষে মেমৰেণ্ডামটো দিছে। অৰ্থাৎ যিসকল 12 চনত চাকৰিত যোগদান কৰিছিল, 12 চনৰ পৰা সুদীৰ্ঘ 7 বছৰ কাল তেওঁলোকে ৰেগুলাৰ কাম কৰি আছে, তেওঁলোকে 7 বছৰ সুদীৰ্ঘ 7 বছৰ কাল তেওঁলোকে কাম কৰাৰ পিছত যেতিয়া ৰেগুলাৰ পোষ্ট ওলাব, অৰ্থাৎ অসম গভৰ্ণমেণ্টে যেতিয়া ৰেগুলাৰ পোষ্ট এডভাৰটাইজমেণ্ট দিব, তাত যেতিয়া এপ্লাই কৰিব লগা হয় এই কৰ্মৰত টেট টিচাৰসকলে এপ্লাই কৰিব নোৱাৰা বুলি কৈছিল আমাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, কাৰণ তেওঁলোকৰ চাৰ্টিফিকেটৰ ম্যাদ উকলিছে। আৰু যদি তেওঁলোকে এই ৰেগুলাৰ পোষ্টত আবেদন কৰিব বিচাৰে তেওঁলোকে নতুনকৈ টেট দিব লাগিব, যি টেট অক্টোবৰ মাহত হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে টেট দিব লাগিব আৰু টেটত উত্তীৰ্ণ কৰাৰ পিছতহে তেওঁলোকে ৰেগুলাৰ পোষ্টত আবেদন কৰিব পাৰিব। আৰু এইটো প্ৰসংগত গোটেই অসমতেই গোটেই শিক্ষক সমাজে আন্দোলন আৰম্ভ কৰিছিল, শিক্ষক সমাজে ৰাজপথত নামি আহিছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে, যি টেট টিচাৰৰ এটা ভাল খবৰ বুলি ক'ব পাৰি। আচলতে যিসকল টেট টিচাৰ কাম কৰি আছে তেওঁলোকে টেটৰ চাৰ্টিফিকেটৰ ম্যাদ উকলি গৈছে যদিও তেওঁলোকে ৰেগুলাৰ পোষ্টত আবেদন কৰিব পাৰিব। এইটো কিছুমানৰ কাৰণে ভাল খবৰ। এইটো যে মেমৰেণ্ডাম প্ৰকাশ কৰিছে, ইয়াৰ পৰা শিক্ষক সমাজে 2012 চনত যিসকল কৰ্মৰত হৈ আছে শিক্ষকে তেওঁলোকে কিমানখিনি লাভান্বিত হ'ব এইটো এটা সন্দেহৰ আৱৰ্তত লুকাই আছে। কাৰণ ইতিমধ্যে বহুত টেট টিচাৰৰ বয়স উকলি গৈছে, 43 ইয়াৰ্ছ তেওঁলোকে ক্ৰছ কৰিছে। আৰু যিসকল 2012 চনতেই চাকৰিত যোগদান কৰিছিল তেওঁলোকৰ মাৰ্ক আৰু বৰ্তমানৰ ল'ৰা ছোৱালীৰ মাৰ্কৰ ক্ষেত্ৰত বহুত তাৰতম্য, বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। বৰ্তমান যিসকল ডিএলএড কৰি আছে আৰু যিসকল 14 চন বা 12 চনত ডিএলএড কৰিছে ইয়াৰ মাজতে বহুতখিনি ডিফাৰেন্স পোৱা যায়। গতিকে এই ক্ষেত্ৰত কিমানখিনি 2012 চনত চাকৰি পোৱা টেট টিচাৰসকলে কিমানখিনি লাভান্বিত হ'ব এইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন হৈ পৰিছে এতিয়া। কিন্তু যি বিজেপি চৰকাৰে সকলো টেট টিচাৰক ৰেগুলাৰাইজ কৰাৰ কাৰণে যি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে ভিজন ডকুমেণ্টছত, সেইটো এটা নিশ্চয় এতিয়া তেওঁলোকে পাহৰি গৈছে। তেওঁলোকক মই মনত পেলাই দিব বিচাৰিছো যে অসম চৰকাৰক এতিয়া মই মনত পেলাই দিব বিচাৰিছো তেওঁলোকে ভিজন ডকুমেণ্টছত কি কৈছিল। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। মই ভিজন ডকুমেণ্টখন আপোনালোকৰ লগত উলিয়াইছো এতিয়া। ভিজন ডকুমেণ্টছৰ 20 নং পেজত তেওঁলোকে উল্লেখ কৰিছিল, ইন সাৰ্ভিস অফ টেট টিচাৰ উইল বি ৰেগুলাৰাইজ, সাৰ্ভিস অফ টেট কন্ট্ৰাকচুৱেল টিচাৰ উইল বি ৰেগুলাৰাইজ। অৰ্থাৎ যিসকল টেট টিচাৰ কন্ট্ৰাকচুৱেল হিচাপে কাম কৰি আছে 2012 চনৰ পৰা সেই সকলোবিলাক টেট টিচাৰক ৰেগুলাৰাইজ কৰা হ'ব বুলি তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল। যেতিয়া নিৰ্বাচন আহিছিল তেতিয়া সেই সময়ত শিক্ষক টেট টিচাৰসকলক ৰেগুলাৰাইজ কৰাৰ ক্ষেত্ৰত এটা ইস্যু হিচাপে পৰিগণিত হৈ আছিল। আৰু সেই সময়তে বিজেপি চৰকাৰে সুযোগ লৈ হয়তো এইটো সাৰ্ভিস অফ কন্ট্ৰাকচুৱেল টেট টিচাৰ উইল বি ৰেগুলাৰাইজ যি তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল তেওঁলোকে এটা নিৰ্বাচনী ইস্যু হিচাপে লৈছিল নেকি, এতিয়া এটা প্ৰশ্ন আৱৰ্তত আহি পৰিছে। কাৰণ যদি তেওঁলোকে টেট টিচাৰসকলক ৰেগুলাৰাইজ নকৰে তেতিয়াহ'লে এইটো তেওঁলোকে কিয় ইয়াত উল্লেখ কৰিছিল। এইটো এটা নিশ্চয় নিৰ্বাচনী ইস্যু হিচাপে তেওঁলোকে সুযোগ লৈছিল আৰু নিৰ্বাচনী ইস্যু হিচাপে ইয়াত প্ৰকাশ কৰিছিল গোটেই বৰ্তমান পৰিগণিত হোৱা দেখা যায়। যিহেতু তেওঁলোকে এতিয়া টেট টিচাৰসকলক ৰেগুলাৰাইজ নকৰে, এডভাৰটাইজমেণ্ট কৰিব আৰু তাত তেওঁলোকে এপ্লাই কৰিব দিব। আৰু যিসকলে এজ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, যিসকলৰ মাৰ্ক আছে তেওঁলোকে পাব, যিসকলৰ এজ নাই তেওঁলোকে কি কৰিব, এটা এটা চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব ল'ব লাগিব। আৰু এটা নেক্সট দিছে, ST student who have passed TET examination will be provided job। এইটো কিন্তু বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে, কিন্তু এইটো পালনো কৰিছে। ST যিসকল ষ্টুডেণ্টে টেট পাছ কৰিছিল তেওঁলোকক চাকৰি দিছে, 11,000 চাকৰি দিছে, যি ষ্টেট পুল হিচাপে তেওঁলোকৰ এখন আঁচনিৰ অধীনত চাকৰি দিছে। এইটো যদি নিৰ্বাচনী ইস্তাহাৰত আছে, এইটো তেওঁলোকে প্ৰতিশ্ৰুতিটো পালন কৰিছে। ঠিক তেনেদৰে সাৰ্ভিস অফ কন্ট্ৰাকচুৱেল টেট টিচাৰ উইল বি ৰেগুলাৰাইজ, এইটো তেওঁলোকে কিয় মিছাতে ইয়াত উল্লেখ কৰিছে, তেওঁলোকে এটা নিৰ্বাচনী ইস্যু হিচাপে ব্যৱহাৰ কৰিছে নেকি, এটা সন্দেহ আৱৰ্তত আহি পৰিছে। মই এতিয়া চৰকাৰক এটা আহ্বান জনাইছো যে টেট টিচাৰসকলৰ যিটো ৰেগুলাৰাইজ কৰা প্ৰসংগ এইটো তেওঁলোকে এতিয়া বিবেচনা কৰি চাওক। কাৰণ বহুত টেট টিচাৰৰ এতিয়া বয়সৰ সীমা পাৰ হৈ গৈছে, 43 ইয়াৰ্ছ ক্ৰছ কৰিছে। বন্ধুসকল এইখিনি আছিল, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কাইণ্ডলি।
আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ আসাম দৰ্পণ ইউটিউব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক আৰু সকলো প্ৰকাৰৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকনটো অন কৰি অল নটিফিকেশ্যনটো সেভ কৰি দিয়ক